আজিৰ আমাৰ এই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে পাঠ্যক্ৰম আৰু পাঠ্যসূচীৰ মাজৰ পাৰ্থক্য। গতিকে আজি আমি পাঠ্যক্ৰম কাৰিকুলাম বা পাঠ্যসূচী সিলেবাস ইহঁতৰ মাজত যি পাৰ্থক্য আছে সেই বিভিন্ন ধৰণৰ পাৰ্থক্যবোৰ কি হয় সেয়া চাম। এতিয়া প্ৰথম কথা হ'ল পাঠ্যক্ৰম কি? শিক্ষাৰ ক্ষেত্ৰত আমি জানো যে বিভিন্ন ধৰণৰ লক্ষ্য থাকে। এতিয়া ক'বলৈ গ'লে শিক্ষাৰ ক্ষেত্ৰত যিবিলাক লক্ষ্য থাকে সেই লক্ষ্যবিলাক স্থিৰ হোৱাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে সেই নিৰ্ধাৰিত লক্ষ্যবিলাকত উপনীত হ'বৰ বাবে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ যিবিলাক কৰণীয় কাম থাকে সেই সকলোবোৰ কাৰ্যকে একেলগে পাঠ্যক্ৰম বুলি কোৱা হয়। ইয়াত ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ ভিতৰত আৰু বিদ্যালয়ৰ বাহিৰত দুটা বছৰে তেওঁলোকে যিখিনি অভিজ্ঞতা লাভ কৰে তাকে বুজোৱা হয়। আনহাতে পাঠ্যপুথি বা সিলেবাছক কোনো এটা বিষয়ৰ লক্ষ্যত উপনীত হ'বৰ বাবে পথ প্ৰদৰ্শক বুলি ক'ব পাৰি। পাঠ্যসূচী বা সিলেবাছখনে ছাত্ৰ ছাত্ৰীক শিক্ষণীয় বিষয়বস্তু বিস্তৃত ৰূপত জনাত সহায় কৰে। পাঠ্যসূচী শিক্ষক শিক্ষয়িত্ৰী বা ছাত্ৰ ছাত্ৰীৰ পথ প্ৰদৰ্শক বুলিও আমি গণ্য কৰিব পাৰোঁ। এতিয়া চাওঁ যে মেইনলি কি পাৰ্থক্য আছে কাৰিকুলাম আৰু সিলেবাছৰ মাজত আৰু কোনবিলাক ক্ষেত্ৰত এটা আনটোৰ পৰা পৃথক হয়। এতিয়া প্ৰথম কথা হ'ল পাঠ্যক্ৰমৰ ৰেঞ্জ বা পৰিসৰ বহল বা ব্যাপক হয় বা আমি ৱাইড বুলি ক'ব পাৰোঁ। আনহাতে তোমাৰ পাঠ্যসূচীৰ যি ৰেঞ্জ নেৰ' হয় বা সংকীৰ্ণ হয়। গতিকে পাঠ্যক্ৰমে কভাৰ কৰা বস্তুৰ পৰিমাণ বেছি হ'ব আৰু পাঠ্যসূচীৰ পৰিমাণ কম হ'ব বুলি আমি ক'ব পাৰোঁ। ছেকেণ্ডটো হৈছে কাৰিকুলামে কোনো এটা নিৰ্দিষ্ট বিষয়ৰ সলনি এজ এ হ'ল বহুতো বিষয় সামৰি লয়। লগতে কাৰিকুলাৰ কাৰিকুলাৰ সকলোবিলাক দিশে তেওঁলোকে সামৰি লোৱা হয় কাৰিকুলামখনৰ যোগেদি। আনহাতে সিলেবাছত কোনো এটা বিশেষ বিষয়ৰ সিলেবাছখন কোনো এটা বিশেষ ধৰণৰ বিষয়ৰ বাবেহে প্ৰস্তুত কৰা হয়। ধৰক মেথছৰ কাৰণে হ'ল, ছায়েন্সৰ কাৰণে হ'ল, তেনেকৈ। ইয়াৰ পাছৰটো পাৰ্থক্য হৈছে যে পাঠ্যক্ৰম সকলোৰে বাবে একে হয় আৰু ইয়াৰ বিপৰীতে পাঠ্যসূচীবিলাক শিক্ষক অনুযায়ী বেলেগ বেলেগ হ'ব পাৰে। যে গণিতৰ সিলেবাছখন বেলেগ, গণিতৰ শিক্ষকজন বেলেগ, গতিকে গণিতৰ সিলেবাছখনো বেলেগ। ইয়াৰ উপৰিও আন এটা পাৰ্থক্য হৈছে যে পাঠ্যক্ৰম বা কাৰিকুলাম ছাত্ৰ ছাত্ৰীৰ আগত পোনপটীয়াকৈ বা প্ৰত্যক্ষভাৱে প্ৰদান কৰা নহয়। আনহাতে সিলেবাছ বা পাঠ্যসূচী বা তোমাৰ পাঠ্যসূচীৰ যি বিষয়বস্তু আছে সেয়া শিক্ষকে পোনপটীয়াকৈ প্ৰদান কৰে, যাতে যিখিনি বস্তু শিকিবলগীয়া বিষয়বস্তু থাকে সেইবিলাক ছাত্ৰ ছাত্ৰীসকলৰ সহজে বোধগম্য হয়। এইখিনি পাৰ্থক্যৰ বাহিৰেও আন এটা পাৰ্থক্য হৈছে যে পাঠ্যক্ৰমখন নিৰ্দেশনাত্মক প্ৰকৃতিৰ হয়। কি তাত কৰিব লাগিব সেইবিলাক তাত নিৰ্দেশ দিয়া থাকে। আনহাতে পাঠ্যপুথিখন ডেছক্ৰিপটিভ বা বৰ্ণনাত্মক প্ৰকৃতিৰ হয়। তাত কৰিবলগীয়া কামবোৰ কেনেকৈ কৰিব লাগে বা তাত কি কৰিব পাৰি তাৰ বিষয়ে বৰ্ণনা কৰা থাকে। ইয়াৰ উপৰিও চাবলৈ গ'লে কাৰিকুলাম শব্দটো আহিছে লেটিন শব্দৰ পৰা আৰু সিলেবাছ শব্দটো আহিছে গ্ৰীক শব্দৰ পৰা। সেইটো এটা পাৰ্থক্য হ'ব। ইয়াৰ উপৰিও কাৰিকুলাম আৰু সিলেবাছৰ আন এটা পাৰ্থক্য হৈছে যে পাঠ্যসূচীৰ বা সিলেবাছৰ সময়সীমা সাধাৰণতে ধৰা এবছৰ বা সেনেকৈ বা তাতকৈ কম তেনেকুৱা ধৰণৰ হয়। আনহাতে পাঠ্যক্ৰমৰ সময় সাধাৰণতে কোনো এটা নিৰ্দিষ্ট কাৰ্য সাধন কৰিবৰ কাৰণে যিখিনি সময় থাকে সেই সময়খিনিলৈকে থাকে। আমি ক'বলৈ গ'লে সেই পৰ্যায়টোত যিখিনি থাকিব গোটেইখিনি তাত কভাৰ কৰিব। ইয়াৰ উপৰিও আন এটা পাৰ্থক্য হৈছে যে কাৰিকুলামে এডুকেশ্যনেল অবজেক্টিভছখিনি, এক্টিভিটিছবিলাক, মেথডবিলাক, কেনেকৈ এছেছমেণ্ট কৰিব লাগে সেই সকলোবিলাক ইনক্লুড কৰে। ইয়াত সিলেবাছত কিন্তু একেধৰণে আমি দেখিব পাম যে সিলেবাছত কিন্তু পাৰ্টিকুলাৰ এটা ছাবজেক্টত কি টপিক শিকিব সেইখিনিহে উল্লেখ থাকে। ছাবজেক্ট ৱাইজ কি শিকিবলৈ পাব। গতিকে ক'বলৈ গ'লে কাৰিকুলামে হলিষ্টিক ডেভেলপমেণ্টৰ সকলোবিলাক এছপেক্ট যেনে কগনিটিভ হওক, ইম'চনেল হওক, ছ'চিয়েল হওক, ফিজিকেল হওক এই সকলোবিলাকৰ ওপৰত গুৰুত্ব দিয়ে। আনহাতে সিলেবাছে ছাত্ৰ ছাত্ৰীক বা শিক্ষকক বিষয় এটাত কি পঢ়িব লাগিব সেয়া দেখুৱাই দিয়ে। ইয়াৰ বাহিৰেও ক'বলৈ গ'লে সিলেবাছখন সাধাৰণতে কম্পেৰেটিভলি ফিক্সড হয় আৰু আনহাতে পাঠ্যক্ৰমখন অলপমান ফ্লেক্সিবল হয় বুলি আমি ক'ব পাৰোঁ। লাৰ্ণাৰসকলৰ ওপৰত বেছ কৰি পিনি, লাৰ্ণাৰৰ নিড, স্কুলৰ ফিলচফি এইবিলাকৰ ওপৰত ডিপেণ্ড কৰি পিনি কাৰিকুলামখন অলপমান ফ্লেক্সিবল হয়। গতিকে এইখিনিয়ে আছে কাৰিকুলাম আৰু সিলেবাছ, পাঠ্যক্ৰম আৰু পাঠ্যসূচীৰ মাজৰ কিছুমান পাৰ্থক্য। আশা কৰোঁ আপোনালোকে বুজি পাইছে। থেংক ইউ।